নমস্কাৰ সকলোকে। মই ইয়া দেখিছে নহয়, কচ মাছ কালি অনা হৈছিলে আৰু মই 3 পিচমান এতিয়া পুৰি পেলাই পিটিকা কৰিম বুলি লৈছোঁ দেই। দেখিছে নহয়, আৰু কেইপিচমান আকৌ মই বইলো বনাইছোঁ বাৰু। এয়া মই ধুনীয়াকৈ পিটিকা বনাই ল'লোঁ। আৰু যিহেতু মই পিটিকা বনাইছোঁ, হাতেৰে পিটিকিছোঁ কিন্তু দেই, কচ মাছৰ যিহেতু কাঁইট বেছি নাই যে। আৰু এয়া মোৰ ভাত ৰেডি হৈ গ'ল আৰু কচ মাছ বইল বনাইছোঁ দেখিছে নহয়, আৰু কচ মাছৰ পিটিকা আৰু কবি বইল বনাইছোঁ দেই। আমি আজি এনেকেই খাই মেলি লওঁ। আৰু যিহেতু ভাত পানী খাই আজৰি হ'লোঁ, আৰু যিহেতু আবেলি মই এফালে যাওঁ বুলি লৈছোঁ, আৰু যোৱাৰ আগতে কিন্তু চাহকণ খাই নগ'লেতো ভাল নহ'ব। সেইকাৰণে মই কি কৰিছোঁ, চাহকণ খাবৰ কাৰণে মই কেইটামান মালপোৱা বনাব লৈছোঁ দেই। এয়া আকৌ মালপোৱা হয়, আৰু মই ইয়া কেৰাহী পাতি মালপোৱাখন পুৰি পেলাই মই লাল চাহ খাই মেলি লওঁ দেই। আৰু যিহেতু মালপোৱাৰ লগত লাল চাহ খালে ভাল লাগে ন, সেয়ে মই আকৌ আবেলি লাল চাহে বনাইছোঁ। আৰু লাল চাহ খাই মেলি লওঁ। আৰু আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।